हाँ क्या पूछा रुपये के लिए धन्यवाद हाँ थैंक यू आई लव यू असम ऐसा बोलिए आई लव यू असम थैंक यू जो ये आपको हेलो गाइस गुड मर्निंग এতিয়া আমি মোৰ লগৰটোৰ এনজয়ৰ ঘৰ আহি পালোঁ চ' এয়া চাওক এনজয়ৰ ঘৰ আৰু লগত আছে এনজয় হেল্ল' গুড মৰ্ণিং এই মোৰ দোস্ত ই উৎপলে বহুত দিন আহিমকৈ আহিবই পৰা নাছিলে এই গুৱাহাটীতে লগ পোৱা 7 বছৰমান হ'ল নেকি কিছুমান হ'ল আমি এই ফাইনেলি আহি পালে আজি ৰাতিপুৱা আমি জিএমচিত পঢ়িবা আৰু 7 বছৰ হ'ল কিন্তু লি সদায় মাতি থাকে আহিম বিয়া ভেনলিয়া এই ফাইনেলি আহি পালোঁ চ' আজি আহিলোঁ এতিয়া আমি ক'ত যাম আজি আমি এটা এনেকুৱা জেগাত যাম মানে আৰু যাম আৰু নেকি যাম আৰু আপোনালোকে চাই থাকক আমি দেখুৱাই থাকিম কিন্তু আমি নকওঁ সাসপেন্সত থাকিল কথাটো ক'ত যাওঁ চ' ভিডিঅ'টো কন্টিনিউ কৰি থাকক স্কিপ নকৰাকৈ এয়া চাওক ধেমাজিৰ কি সুন্দৰ পৰিৱেশ গাইছ বাৰী চাৰী আছে পুৰা গ্ৰীনাৰী অল আৰ গ্ৰীনাৰী গাইছ অসম প্লেচ এয়া চাওক বাবু স্কুলত যাব ওলা আহিছে চব বাবু আৰু আমি কোনখন গাড়ী নিম যায় কিয়খন নে বগাখন কলাখন আমি ভিতৰত এখন কলা গাড়ী আছে কিয়া আৰু আমি দেখুৱাই দি আছোঁ গাড়ীখন আমি আজি এইখন গাড়ী লৈ আমি যাই আছোঁ এটা most popular প্লেছত চ' গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক এই গাড়ীখন লৈ এটা সুন্দৰ বিউটিফুল গ্ৰীনাৰী প্লেছত যাই আছোঁ চ' ভিডিঅ'টো কণ্টিনিউ চাই থাকক স্কিপ নকৰাকৈ আমি তিনিজনে যাম এয়া হিৰক ডিপুত মোৰ লগৰে হয় চ' তিনিও এতিয়া যাম জেগাটো আমি নকওঁ ক'ত যাম চ' আপোনালোকে ভিডিঅ'টো চাই থাকক আমি অলপ পাছত যাওঁ এতিয়া মায়ে কিবা ভাত বনাইছে ভাত চাত খাই আমি যাওঁ আমি এতিয়া যাই আছোঁ গাইছ এখন কি ব্রিজ যায় গাই নদী এইটো গাই নদী চাওক গাইছ এটা লৱাৰ চিয়াং ডিষ্ট্ৰিক্টৰ পৰা লৱাৰ চিয়াং ডিষ্ট্ৰিক্ট না চিয়াং ডিষ্ট্ৰিক্টৰ পৰা এইটো গাই নদীটো বৈ আহিছে চাওক গাইছ ধাৰাসাৰ বৰষুণ ধাৰাসাৰ বৃষ্টিপাতৰ মাজেৰে আমি যাই আছোঁ গাইছ আপোনালোকক দেখুৱাবলৈ সুন্দৰ সুন্দৰ পৰিৱেশ ভিডিঅ'টো কণ্টিনিউ কৰি থাকক গাইজ এইটো ভিডিঅ' কিন্তু স্কিপ কৰিব লগা ভিডিঅ' নহয় চ' গাইজ কণ্টিনিউ কৰি থাকক আমি যাই আছোঁ অৰুণাচল প্ৰদেশৰ ইটানগৰ কি সুন্দৰ সুন্দৰ ভিতৰ মাজেৰে আপোনালোকক লৈ যাই আছোঁ গাইজ বলক আমাৰ লগত আগুৱাই যাওঁ চাফাই লৈ এইটো এলাইনমেণ্টত মিলাব এয়া চাওক গাইছ এইটো এলিভেন কৰিডৰ দেখিছেনে এলিভেন কৰিডৰ তাৰমানে হাতীৰ আগমন হয় এই ৰাস্তাটোৰে চাওক কি নিৰ্জন ৰাস্তা স্পীড লিমিট অনলি 40 লিখি দিছে দেখিছেনে অনলি 40 লিমিটত যাব দিছে মানে বন্যপ্ৰাণী অহা যোৱা কৰে ইয়াৰ পৰা ৱাও Disitu sabi tu. Wow guys, स्वप्नों का ताजमहल देखिए guys. আমি পাছত জগা না ভুম্বা ও ইয়া এইটো কিবা নদী হয় guys. সাগালি 66 কিলোমিটার 085 কিলোমিটার সব guys. ইটানগৰ ইটানগৰ দেখতে যাব লাগিব ও নাহাৰলগুন পাই যাম এতিয়া আমি দেখতে যাব লাগিব নেকি আমি চলজনী রাইট সাইডে মানে 00 যায় রাইট সাইডে 00 ঠান্ডা লাগে তামাম ওয়াও বিউটিফুল প্লেস গাইস উপৰত চাও আপুনি কি মজা
नाइस गाइस नाइस सपनों का प्लेस देखिए गाइस এয়া চাওক আমি ইটানগৰ দূৰৰ পৰা দেখুৱাই দিছোঁ এই ইটানগৰ পাহাৰখন দেখিছেনে এইখনে ইটানগৰ গাইছ চাই দেখক ইমান ওচৰত নে কেলা এই ঘৰটো চাওক গাইছ কি মজা বনাইছে না ঘৰটো চাওক ওয়াও কি ষ্টাইলিং ঘৰ ওয়াও ৰাস্তা ট্ৰেকিং মজা গাইছ ওকে আপকি ইটানগৰ 21 কিলোমিটাৰ আছে ওয়েলকাম টু নাইরোস ভিলেজ গাইছ চাই লওক মুদুঅনি এপাৰ্টমেণ্ট গাইছ এইটো চাওক মুদুঅনি এপাৰ্টমেণ্ট কি মজা ইটানগৰলৈ আছে 6 কিলোমিটাৰ চেম্পু এইপিনৰ পৰা তেজপুৰো যাব পাৰি গুৱাহাটী 38 চাওক ইটানগৰ 6 কিলোমিটাৰ দেখিছেনে গাইছ 6 কিলোমিটাৰ ইটানগৰ আহি পালোৱে আৰু গাইছ अरुणाचल का पहाड़ है देखिए अरुणाचल का पुलिस देखिए वाओ नाइस मजा beautiful cut oh wow guys moza na ei moza ta nahi moza ase na ऐसा guys अरुणाचल का बेटा बेटा लगिছে না বেকা গিছে কেলা রাস্তা বেকা গলি দবি গলছে আচ্ছা দবি গলছে তো কোন পাশে অমরুদ কি পড়ে যাব খেলা খোলা হয়ে যাবে यार ऐसे देखिए अरुणाचल का फ्रेश फ्रूट्स ভাতে খাব লাগিছিল ধাবাখনত ৰখাই দে আকৌ এগিলাং খালি কিন্তু কল ভাত খাব নোৱাৰবা এগিলাং খালি ভাত কিনকে খাবা তুমি পেটটো ভৰি যোৱাৰ পাছত এতিয়া দুটা তিনিটা কল মাৰি দিলে পেটটো ভৰি গেল ৰাতিপুৱাৰ পৰা ভাতে খোৱা নাই এনাৰ্জিটো নাপাম না देखिए अरुणाचल का फ्रेश फ्रूट्स কত উঠিছে গাইছ মেঘ এয়া চাওক মেঘ আমাৰ ওপৰত আমাৰ মাথাৰ ওপৰত মেঘ চাওক গাইছ মেঘ পুৰা আমি মেঘ লাৰি লাৰি গাইছ যাই আছোঁ গাইছ এয়া চাওক মেঘ পুৰা মেঘ अरुणाचल का मेघ सुकर हम लोग जा रहा है गाइस ईटानगर तक देखिए गाइस देखते रहिए ये छोटा सा रास्ता है अरुणाचल का वाओ नाइस फ्लैट ईटानगर का राजधानी अरुणाचल का राजधानी यही है ईटानगर देखते रहिए गाइस देखिए अरुणाचल का राजधानी वाओ पीटर लेन देखा ना गाइस पीटर लेन इंग्लैंड एलेन सोली राजीव बाबा राजीव हेल्प ये देखिए पीटर लेन इंग्लैंड আমি এতিয়া 0.3 পাই গলো ইটানগৰৰ इस ईटानगर में भी V2 देखिए
এইটোৱেই নেকি বুদ্ধিষ্ট টেম্পল। হেল্ল' গাইজ, ধেমাজি টু লখিমপুৰ হৈ অৰুণাচলৰ ৰাজধানী ইটানগৰ পালোঁ আমি। এই জাৰ্ণিটো আপোনালোকক সকলোখিনি আহি থাকোঁতে দেখুৱাইছোঁ, কেনেকুৱা লাগিল কমেণ্টত জনাব। আৰু গাইজ ইটানগৰত এতিয়া দালাই লামা বুদ্ধিষ্ট, আপোনাৰ ইটা ফৰ্ট আৰু মিউজিয়াম সকলো যিমান আছে ইত্যাদি আমি সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে এই নেক্সট ভিডিঅ'টোত মই এইবিলাক দেখুৱাম আপোনালোকক। চ' পাবলৈ আপুনি ছাবস্ক্ৰাইব কৰি থৈ দিয়ক চেনেলটো। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। থেংক ইউ।